গাইজ আসসালামু আলাইকুম কি খবৰ আশা কৰোঁ আপোনাক ভালে আছে ময়ো ভালে আছোঁ এয়া খানা চানা বনাই মেলি ল'লোঁ আজি কৰি মাছ বনালোঁ আৰু মই এটা সৰু প্লাষ্টিকৰ টেমাত মানে চিম্পুল একদম সহজভাৱে আৰু কম সময় 10-15 মিনিটৰ ভিতৰত হৈ যাব পৰা এটা ফুলৰ টাব বনালোঁ মানে মনি প্লাণ্ট সজাবৰ কাৰণে চিচাৰ বটলটো থ'লেতো সৰু আছিলে পটককৈ ভাঙি মেলি দিব পৰা যায় সেইকাৰণে প্লাষ্টিক টেমা তাত বনালোঁ মইনো কেনেদৰে বনাইছোঁ আপোনালোকৰ আগত দিম ভিডিঅ'টো আৰু আসফিয়া লাইফষ্টাইল আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দিলে আহক তেতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ এয়া কৰি মাছ লৈছিলোঁ অলপ ডাঙৰ ডাঙৰ এজনী অলপ সৰু আৰু সেয়া মায়ে কাটি দিলে আৰু মই মছলা তৈয়াৰ পিঁয়াজ কাটিলোঁ আৰু কেৰাহী গৰম হোৱাত তেল দিলোঁ মই তেল এতিয়া গৰম হ'ব দিছোঁ মই পিঁয়াজৰ লগত জলকীয়াও কাটি লৈছিলোঁ দুই তিনিটামান এয়া মই পিঁয়াজখিনি দিলোঁ নিমখ দিলোঁ মই চিম্পুল হিচাপে বনাইছোঁ আৰু ভালদৰে মই ৰঙা হোৱালৈকে ভাজি ল'ম পিঁয়াজখিনি তাৰপিছত মই ইয়াত বিলাহী আছে পেষ্ট নহৰু অকণমান আদা দিছিলোঁ আৰু হালধি জলকীয়া গুড়ি ৰং জলকীয়া ধনিয়া মছলা চব দিয়া আছিলে ভালদৰে মছলাখিনি ভাজি লৈছোঁ মই প্ৰায় মোৰ মছলাখিনি ভাজ খাই আহিছে আৰু তেল ফুটি ওলাই আহিছে মছলাখিনি যিমান ভাজি সিমান ভাল হয় আৰু তাৰপিছত এয়া ফ্ৰাই কৰি লোৱা নাই লোকেল মাছ ফ্ৰাই কৰি খালে কোনো ফাইদা নাহে আৰু সেইকাৰণে অলপ কাঁইট থাকে কিন্তু কাঁইট থকা মাছেই সোৱাদ সেইকাৰণে মই পিঁয়াজ দি চৰচৰি টাইপতে বনাই দিছোঁ আৰু এয়া মই ভালকৈ অলপ লৰাই লৈছোঁ কেঁচাতে তাৰপিছতো লৰাবলৈ অলপ দিগদাৰ হয় তাৰপিছত মই পানী ঢালি দিছোঁ বেছি লৰাই থাকিলেও লোকেল মাছ ভাঙি যায় কোমল তাজা মাছ হয় এয়া মই ঢাকনা লগাই দিলোঁ মাজে মাজে চাই আছোঁ এয়া মই মান ধনিয়া পাত কেইখিলামান দি দিলোঁ এয়া মোৰ মাছৰ আঞ্জা হৈ গৈছে আৰু প্ৰায় এয়া মই সৰু কেৰাহীখনত অকণমান তেল দিলোঁ লাও বাকলি কাটি লৈছোঁ অলপ বইল কৰি দিছিলোঁ তাৰপিছত মই নহৰু জলকীয়াখিনি ভাজি লৈছোঁ আগত একদম চিম্পুল চাটনি হয় আৰু ইয়াত শুকান মাছ থাকিলে আপোনালোকে দিব পাৰে মই বিলাহী এটা সৰু বিলাহী এটা টুকুৰা টুকুৰ কাটি মই দি দিছোঁ এয়া ভালদৰে ভাজি লৈছোঁ তাৰপিছত মই লাও বাকলিখিনি দি দিছোঁ এইখিনি মই বইল কৰি লৈছোঁ লাও বাকলি নিমখ দিছোঁ মই নিমখেৰে আন্দাজমতে দি দিছোঁ আৰু সেয়া বিলাহীখিনি অলপ মাজে মাজে ভাঙিছোঁ তাৰপিছত মই নহৰু জলকীয়াখিনি যিখিনি ভাজি লৈছোঁ অকণমান মিলাই পেলাই লৰাই মেলি মই বাতিত কাঢ়ি ল'লোঁ তাৰপিছত মই মিক্সি জাৰটোত দিছোঁ অলপ ঠাণ্ডা হোৱাত মই মিক্সি জাৰটো চলাই চাটনিখিনি পিচি ল'লোঁ এনেদৰে খাই চাবচোন বহুত টেষ্টি হয় চাটনি খাবলৈ এয়া মোৰ চাটনি ৰেডি হৈ গ'ল এইটো এটা টেমা এটা বিস্কুটৰ টেমা হয় তাত মই ফেব্ৰিক কালাৰ কৰি দিম একদম চিম্পুল হিচাপে বনাইছোঁ আৰু এয়া মই অলপ ৰেড কালাৰ তলত কৰি দিছোঁ এয়া গোটেই ৰাউণ্ডত মই ৰেড কালাৰ লগাই দিছোঁ বৰ বেছি গোটেইটো কালাৰ কৰিলে বস্তুটো মানি প্লাণ্টটো সজালে বৰ ভাল নালাগে কালাৰিং পৰা অকণ ওলাই থাকিলে ভাল লাগে মানি প্লাণ্টটো পানীৰ মাজত এয়া মই ৰেড কালাৰ দি দিছোঁ তাৰপিছত মই এতিয়া ওপৰৰ ফালে গ্ৰীণ কালাৰ দি দিম পাৰ্টটো দি দিছোঁ মোৰ টেমা পাৰ্টটো এই মাজে মাজে মই যোনটো কাণৰ বাৰ থাকে বাৰটোৱে মই অলপ গোল গোল টাইপৰ কৰি দিছোঁ আৰু চিম্পুল হিচাপে ব্লু কালাৰ দিছোঁ গ্ৰীণ কালাৰ দি দিছোঁ তাৰপিছত ব্লেক কালাৰ দিছোঁ বহুত ভাল লাগে তেনেকৈ বনালে কিবা এটা বস্তু নিজে বনোৱা বস্তু সজায়ো ভাল লাগে এইলে অকণমান বেকা টেৰাই হওক লাগিলে তেনেকৈ মই বনাই আছোঁ কালাৰ কৰি আছোঁ আৰু চিম্পুল একদম একেবাৰে চিম্পুল আৰু মই তেনেকৈ কাণৰ বাৰ দি গোল গোল কৰি হেৰি কৰি আছোঁ তাৰপিছত মাজে মাজে এখন গোল দুটা মাজে দি দিছোঁ ষ্টাইলৰ কাৰণে আৰু অকণ হোৱাইট টাইপৰ সেইটো ৰাখিছোঁ মই তেতিয়াই মোৰ ফুলটো ভাল লাগে সজালে মাজে মাজে ক'লা মই পাৰ হিচাপত দি দিছোঁ গ্ৰীণ কালাৰ আৰু ৰেড কালাৰ তেনেকৈ দুটা হাতে দি দিম মই অলপ মই ৰেড কালাৰটোতো দি দিছোঁ অলপ পাৰ হিচাপে ধুনীয়া লাগে
আৰু পটককৈ শুকাই যায় ফেব্ৰিক কালাৰটো, বেছি টাইম নালাগে। মই অকণমান ব্লেক কালাৰ দিছোঁ, তাত অলপ মণি এটা দি দিম মানে মই, সেইটো কাৰণে অকণ ব্লেক কালাৰ টাইপত দি দিছোঁ। মোৰ প্ৰায় হৈ গ'ল টেমাটো। চাওকচোন, মই সজাইছিলোঁ মণি এনেকৈ মাজত দি আৰু ওপৰতো দিম আৰু প্ৰথমতে মাজত দি ল'লোঁ মণি এটা। সজাইছোঁ। চাওক, মই মণিৰ ওপৰতো গল্ডেন হোৱাইটৰ মাজত ডেক'ৰেশ্যন কৰি দিছোঁ আৰু তলতো মই গল্ডেন মণি দি দিছোঁ, হোৱাইটো মাজত দি দিছোঁ তেনেকৈ। চাওকচোন, মোৰ এইটো টাব ৰেডি হৈ গ'ল, মণি প্লাণ্টৰ টাব। বহুত ভাল লাগে নিজে বনোৱা বস্তুটো, এনেকৈ বনাই চাব পাৰে আপোনালোকে। যদি মোৰ ভিডিঅ'টো ভাল লাগে, প্লিজ লাইক, কমেণ্ট, এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।